প্লাষ্টিক নহয়তো বনোৱাই নাই ইয়াৰ লাষ্ট পালো মানে হেল্ল' গাইছ স্বতন্ত্ৰ ভিডিঅ'লৈ আপোনালোক আকৌ স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো একদম জাকা চাপ ধামাকা পৰিবলৈ গাখীৰ পৰিবলৈ হৈ গ'ল গাখীৰ উতলাই আছিলোঁ মানে ক'ত গ'ল পৰিবলৈ হৈ গ'ল গাখীৰ মানে ধেৰ হৈ গৈছে গাখীৰ য'তে ত'তে এইটোত চালোঁ গাখীৰ সেইটোত চালোঁ গাখীৰ এইটোত চালোঁ গাখীৰ মানে গাখীৰে অকল গাখীৰে মানে তো মানে আৰু মানে ইয়াতে গাইছ মানে কালি কেক অলপ আছিলে তো এনেকৈ মানে কেকটো এই আহি মানে বাউকে ৰ'দ দিছে কি ক'ম আৰু একদম বাউ ৰ'দ বুলি চাৰিওফালে দিছে নে গোটেই একদম পুখুৰীটো মানে মেটেকাই হৈ আছে আৰু এই মেটেকাখিনি পটক উঠাই লোৱা আৰু তাৰপিছত চাই কি হৈ আছে তো মানে গাইজ মাংস খাবলৈ ইমান মন গৈছে মানে কি ক'ম আৰু বহুত মন গৈছে মাংস অকণমান খাবলৈ বহুত মন গৈছে দেউতাক কৈছিলোঁ নানিলে নহয় দেখিব নোৱাৰা হৈছে আজিকালি মোক আনিলে মাংস চাংস একো নানিলে নহয় এতিয়া আকৌ মই নিজেই যাবগৈ লাগিব মাংস আনিবলৈ আৰু দিনটো ঘৰতে থাকি ইমান আমনি লাগিছে ইমান বৰিং লাগিছে কি কৰিম আৰু মানে একদম বৰ কামো মানে মই আকৌ ঘৰত থাকি বিৰাট অশান্তি পাওঁ মানে এতিয়া ওলাই মেলি এইকেইদিন যোৱাই নাই এতিয়া গধূলি সময়তে অকণমান ওলাই যাম আৰু মাংসখনো আনিম হয় নাই খাম বম খোৱাটোহে মেইন মই আৰু ভাবিছিলোঁ আৰু মাংস অলপ আনিব একদম তেলত একদম উল্টাই পুল্টাই একদম ফ্ৰাই কৰি মেলি এইখিনি ড্ৰাই ফ্ৰাই কৰি খাম এইখিনি আকৌ একদম পূৰা ধুনীয়াকৈ টিপকৈ একদম গ্ৰেভি বনাই একদম কিমান ভাল লাগিলেহেঁতেন মই এনেকৈ ভাবি আছিলোঁ তাৰপিছত চাইছোঁ নানিলেই একদম দেখিব নোৱাৰা হৈছে তই নিজে আনি খাব লাগিব আৰু উপায় নাই নহয় A few moments later. মানে গাইছ মানে ইমানেই দাম বজাৰখনতো ইমান বহুত দাম তো যেনে তেনে এই কিছুমান বস্তু ল'লোঁ আৰু মানে এই আঙুৰ যে বিৰাট ধুনীয়া এই আঙুৰৰ ভিতৰত গুটি থকা আজি মই প্ৰথম ফাৰ্ষ্ট দেখিছোঁ মানে আঙুৰৰ ভিতৰত গুটি দেখিছে নাই দেখিছে নাই আঙুৰটো বিৰাট ধুনীয়া আঙুৰৰ ভিতৰত গুটি জীৱনত প্ৰথম কেনেকুৱা বা আঙুৰ প্লাষ্টিক নহয়তো নহয় চাগে প্লাষ্টিক আজিকালি ক'ব নোৱাৰি নহয় চব বস্তু প্লাষ্টিক হৈ যায় চাউলো প্লাষ্টিক কিবাও প্লাষ্টিক সেইবিলাক গুটিবিলাক তো মানে গাইছ মাংস আনিছিলোঁ যে মই বনোৱা নাই আৰু মায়ে বনাই আছে ন মাংসখিনি চাই হৈছে নাই মোৰ মানে শান্তিয়ে লাগি নাথাকে কিবা টেষ্ট কৰি লাগিয়ে থাকে দেখোন জানো কি হয় মোৰ চাই আহোঁ হৈছে নাই বনোৱাই নাই বেয়া লাজ পালোঁ মানে বনোৱাই নাই ইমান আশা থাকাকৈ গৈছিলোঁ বহুত টাইম হ'লতো বহুত টাইম হ'ল কিন্তু নাই বনোৱাই নাই মানে অকণমান দেৰিকৈ গৈছিলোঁ মই হ'ল বুলি বন্ধু চন্ধু পোৱা নাছিলোঁ বাৰু হ'লেও মানে পেটে কিবাকিবি বিচাৰি থাকে যে এই বাদাম কেইটামান আছিলে এইকেইটা তিয়াই থোৱা এইকেইটা খাই লওঁ আৰু আকৌ অকণমান পাছত যাম চাম হৈছে নাই বা খাম আৰু এবাৰ হৈছে চাগে যাওঁ চাই আহোঁ গোন্ধ চন্ধ হয় নাই বাৰু হ'লেও চাই আহোঁ হৈছেনে নাই হোৱা ভালকৈ খোৱাই নাই আৰু কেতিয়াকৈ হ'ব আৰু খাওঁ বুলি ৰখিয়ে আছোঁ মানে এবাৰ হৈছে চাগে দেই নাই হোৱা চাগে গালিহে খাম তো সেইকাৰণে এতিয়া নাচাওঁ মানে গালিহে দিব নাই হোৱা চাগে তিনি টাইম হ'ল তিনিবাৰ আহিলোঁ হ'লনে হৈছে কি ড্ৰাই ফ্ৰাই নেকি ড্ৰাই ফ্ৰাই আজি বেলেগ পদ্ধতি কাচকল এটা দি কাচকলৰ লগত খাইছা কাচকলৰ লগত বোলে ড্ৰাই ফ্ৰাই কাচকলৰ লগত টেষ্ট কৰাটোহে মেইন আৰু এতিয়া টেষ্টটো কৰি চাওঁ আৰু কাচকলৰ লগত বেয়া টেষ্টি একদম বাৰু লাগিছে বেয়া টেষ্টি চাৰিবাৰ হ'লে 4 নম্বৰহে বাৰু খাবলৈ বেয়া ধুনীয়া
হেল্ল' গাইজ গুড মৰ্ণিং আজি মানে নেক্সট ডে আৰু এইকেইদিনা মই ভিডিঅ' শেষ কৰিব নোৱাৰোঁ নহয় বেয়া টোপনি টাইম কেইটা হ'ল চাই নি ৰ'ব দেখাই আছোঁ এইটো এই কাপোৰ চাপোৰবিলাক ইগনৰ কৰক দেই বেগটোত যে আছে এইটো ঘড়ীটো দেখিছেনে 9 কিমান হৈছে ভালকৈ ধৰিব পৰা নাই চাগে 9:20 হৈছে মানে আজি ভিডিঅ'টো ইমান আছে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এইবিলাক চব ফ্ৰী বিজনেছ কৰি দিলে হ'ল আৰু বাই বাই চব কৰি দিব দেই বাই বাই